दिनै इउपिपिएल दोलोआ नैथि खोलोबनि बिजाथि फारिलाइ फोसावदों। दोलोनि टिकेट मोननायनि उनाव गासैबो मावथिफोरा गुवाबारिनि गुमा बियाबनि बिजाथि मुर्शिदा बेगमखौ दुंब्रुदै बरायदों। जिंदाबाद 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 राजू नार्जारी सर, माधव छेत्री सर और अन्यान्य पर्यायत थका आमार सकलो शीर्ष नेतृत्वक मैं धन्यवाद जानाइছোঁ। আজি आमार महिलार जितु आमार 33% रिजार्वेशन हिसापे आमार इउपिपिएल दলৰ পৰা মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ কাৰণে আমি সকলোৱে আনন্দিত হৈছোঁ। আমি মহিলা শাখাৰ পৰাও ধন্যবাদ জনাইছোঁ আৰু মোৰো খুবেই ভাল লাগিছে ছাৰহঁতে মোক ইয়াতে 2 নং গুমা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে। আৰু মই নিজৰ পৰাই আৰু আমাৰ সকলো দলীয় কৰ্মকৰ্তাসকলৰ লগত লৈ আমি গুমা জিকিম বুলি আমি আশাবাদী। মূল প্ৰতিদ্বন্দ্বী কোন এনেকৈ ভাবা নাই, কাৰণ আমি মূল প্ৰতিদ্বন্দ্বী হিচাপে মানে বেলেগক লোৱা নাই আৰু আমি নিজেই নিজৰ কাম কৰি আছোঁ আৰু আমি এতিয়ালৈকে যিমানখিনি কাম কৰিছোঁ আমি ফুল কনফিডেন্স আছে আমাৰ। আমি কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ আমি জিকি যাম। ইয়াৰ কথাটো বেলেগ আছিল আৰু এতিয়া ৰাইজে ভালকৈ বুজি পাইছে। আমাৰ ইউপিপিএল দলৰ যিখিনি আমি সময়ছোৱাত আমাৰ চৰকাৰকালীন যিখিনি আমি কৰিব পাৰিছোঁ, ৰাইজে আমাক পূৰ্ণ বিশ্বাসত লৈছে, আশ্বাসত লৈছে আৰু এতিয়া সকলোৱে ইউপিপিএল মুখী হৈছে বুলি আপোনালোকে নিজেও চাই আছে। দৈনন্দিন জইনিং আৰু কাৰ্যসূচীৰ লগতে ৰাইজে যিটো আমাক স্ফূৰ্তভাৱে মানে কি সহায় কৰিছে, তাৰ কাৰণে আমি সম্পূৰ্ণ বিশ্বাস আছে যে আমি কোনো প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ ভালকৈ আমি জিকি যাম।